গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ শুই উঠিয়ে। তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ স্পেচিয়েল হয়। কি স্পেচিয়েল হয় আপোনালোকে চাই থাকিব, সম্পূৰ্ণ ভিডিঅ'টো দেখি থাকিব। আৰু এইফালে আমাৰ হাতী শুইয়ে আছে, চাওক উঠাই বলে পৰা নাই আৰু উঠাই নাই বেটা। আকৌ এবাৰ উঠাই চাওঁ দেই, কেনেদৰে শুই আছে গেলা গৰমত। গৰমো যি দিছে বাপৰে। এইফালে হাতী, এই উঠা আকৌ। আকৌ এবাৰ লুটি বাগৰি মাৰিছে বেটা, উঠিব লাগে বুলি। এই গৰমত ফেনখনো চলাই লোৱা নাই বেটা, খোৱা মোচন লাগে। উঠিছানে? এই উঠা আকৌ। উঠিছানে? আৰু এইফালে আইতাকৰ ৰুমত শুই আছে, দেখিছেনে? আইতাকৰ লগত শুই আছিলে। এই আন্ধাৰ হৈছে, আইতাকে লাইট নিদিয়াকৈ শুৱেতো। এইফালে এই হেপী বাৰ্থডে। তুমি পাহৰি থাকিলা নেকি আজি যে তোমাৰ বাৰ্থডে? উঠা। হেপী বাৰ্থডে। Thank you. তুমি বাৰ্থডে বুলি পাহৰিয়ে থাকিলা, ইমান দেৰিলৈকে শুই আছা। Birthday celebrate নকৰা? হা? Birthday celebrate? বাৰ্থডে চেলিব্ৰেট কৰিব লাগিব। আমিতো এতিয়া ফুৰিবলৈ যাম ন। বোলা বোলা নাযাওঁ। আহা উঠি আহা উঠি আহা। ফুৰিবলৈ যাম আকৌ। ঘৰ বাৰ্থডে celebrate নকৰোঁ। বোলা 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 বোলা। আৰু এইফালে আমাৰ মন উঠি বহি গ'ল। চাওঁ এতিয়া আমি ফুৰিবলৈ যাম, জল্দি জল্দি ওলোৱা। তোমাৰ আজি বাৰ্থডে হয় নহয়? তুমি বাৰ্থডে বুলি পাহৰি গৈছিলা আজি নে কি? মনতে নাছিলে? মনত নাছিলে নে কি? আজি কি বাৰ? 10। আজি শুকুৰবাৰ, ফ্ৰাইডে। পাপা মোক বাৰ্থডে কৰোঁ। এইফালে বাপেক গোটেই লাগি গৈছে, কি ক'ত আনিব, কি ক'ত হেৰি কৰিব। মনে লাগে তোমাক ৰভা দিব হয় নাই? এই ৰভা দিবলৈ এইবাৰ হেৰি জেগা নাই। এইফালে ঘৰ বনাই আছে, দেখা নাই জানো? নোৱাৰি দিবলৈ। আজি সেইবোৰ চিমেণ্ট বালি ঢালিব নোৱাৰি নহয়। সেইটো কাৰণেহে আমি ফুৰিবলৈ যাম, হয় নহয়? আমি গমেই পোৱা নাই। ভিতৰতে কেক এটা কাটিম আৰু ন? অকণমানি 5 টকীয়া কেক এটা কাটিম আৰু। উঠাই দিছে, 1টা বজাত শুইছো। চুকো পাই বেলা 5:30 উঠাই দিছে। কোনে? মায়ে। তো আমি যাবলৈ ওলালোঁ আৰু ওলাই গৈ ইয়াৰ ৰেডি হৈ গ'লোঁ। এইফালে মা লাগি আছে, আমি গৈ থাকোঁ। এইফালে মা কামত লাগি আছে। নাথাকোঁ, দোকানে এৰি থৈ যাম আকৌ। পূৰা ঘৰখনে লাগি আছে চবফালে। আৰু এইফালে মন ওলাই গৈ ৰেডি হৈ আছে। মন এইফালে চাই দিয়া। আৰু এইফালে আগত হাতী ৰখি আছে, খঙাই গৈছে মানে আজি মন হেলমেটটো পিন্ধি লওঁ। আমাৰ গণেশ চুলি কাটিছে। ক'লে নিচা মোবাইলটো ককাকে আইতাকে কৃষ্ণ কৰি থৈ আহা যোৱা। আৰু এইফালে ককাক আইতাকক সেৱা কৰিবলৈ গৈছে, এইফালে কামত লাগি আছে, দেখিছেনে? আৰু এইফালে আমাৰ হাতী ৰেডি হৈ আছে। আমি ক'ত যাম? আমি 3 বছৰত নে 2 বছৰত দিছিলোঁ ন শৰাই? ফাৰ্ষ্ট মনৰ 2 বছৰ নে 3 বছৰত, 2 বছৰত দিছিলোঁ হ'বলা। 2 বছৰত তাত শৰাই দিছিলোঁ। তো এতিয়া ভাবিলোঁ আকৌ এনেকৈ মানে ডাঙৰকৈ পাতি থকা, প্ৰত্যেক বছৰে পাতি থকাই হয়। তো ভাবিলোঁ এইবাৰ ঘৰ চৰ বনাই আছে যেতিয়া আৰু জেগাও নাই, সেইবাবে ভাবিলোঁ শৰাই ভাগে দি থৈ দিওঁ। কিন্তু সি নামানে, কেক কাটিব লাগে ডাঙৰকৈ। কিন্তু বুজাই দিলোঁ, এতিয়া বুজিছে ধুনীয়াকৈ। তো ইফালে বেটা আহি গৈছে। কৃষ্ণ কৰিলা? তো এতিয়া আমি গৈ থাকোঁ। লেটছ গ'। এইফালে চাই দিয়া এপাক দুইটাই। তো
এইফালে আমি পাই গ'লোহি মই নামি লওঁ এইফালে চাওক আহি পাই গ'লোহি এইফালে খোৱা বস্তুখিনি লৈ লওঁ চাকি লৈ লওঁ আৰু লগ পাই আছোঁ এখন হেলমেট খোলা হেলমেটটো দিয়া আৰু বাপেক ঘূৰি আছে দুইটা ফল মূল আনিবলৈ কাৰণ কোনো ফল মূল পাবলৈ নাই ইয়াত চাওক কি ধুনীয়া পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া ভিতৰত সোমালেতো মনটো আৰু ভাল লাগিব কেইটা বজাত ভাগে শৰাই আমি চাকি তাকি জ্বলাই আহিলোঁ ভিতৰলৈ গ'লোঁ গৈ চাকি তাকি জ্বলালোঁ আৰু সেইকণ ভিডিঅ' কৰিব নহ'ল কাৰণ মানে মোবাইলটো চাৰ্জ খতম হৈ গ'ল ৰাতিপুৱাৰ পৰা মনে চাই চাৰ্জ খতম কৰি পেলালে আৰু যিকণ টাইমত আহিবলৈ ল'লোঁ সেইকণ টাইমত মানে চাৰ্জ দিবলৈ মোবাইলটো ছুইচ অফ হৈ কাৰেণ্ট নাছিলে তো ইয়ালৈ আহিলোঁ একদম ছুইচ অফ হৈ যোৱা দেখি মই এই বৰমাহঁতৰ ঘৰতে চাৰ্জ অকণ দি ল'লোঁ এইফালে বৰমা বহি আছে বৰমাৰ ওচৰতে চাৰ্জ অকণ দি ল'লোঁ তো ইয়াৰ পৰাই মাল বস্তু লৈ ল'লোঁ তো এতিয়া গৈ থাকোঁ বৰমা বহক হা এইফালে এতিয়া গৈ থাকোঁ কাৰণ সেয়া সৎকাৰ কৰাৰ ভিতৰত সময়কণ আপোনালোকক দেখাব নাপালোঁ তো এইফালে এইটো শিবিৰ বনাইছে নে কি বনাইছে জানো তো এইফালে চাওক চাৰিকাষটো ইমান সুন্দৰ এটা পৰিৱেশটো দেখিয়ে ভাল লাগিছে আৰু এইফালে আমাৰ মন মোৰ পিছে পিছে মোবাইল আনিবলৈ গৈছিলে কাৰণ আৰু আমি গামোচা অনা নাছিলোঁ চাওক এখন গামোচা কিনি ল'লোঁ ইয়াতে গামোচা কিনিবও পাৰে কাৰণ বিভিন্ন মানুহে দিয়া থাকে গামোচাবোৰ তো সেইবাবে আমি গামোচা এখন লৈ ল'লোঁ আৰু এইফালে গামোচা এখন লৈ ল'লোঁ এখন আৰু এইফালে হাতীৰ ভিতৰত সোমাই ওলা আৰু এইফালৰ পৰা এইফালে চাওক ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ সুন্দৰভাৱে সোমাই গৈ আছোঁ এতিয়া আমি খাই আছোঁ চাহ দিছে মোকো দিছে আমাৰ মনকো দিছে চবকে দিছে মনত আছে নে কিবা এটা আমি প্ৰথম যেতিয়া তুমি মই আহিছিলোঁ তেতিয়া আমি ক'ত বহিছিলোঁ কোন বহিছিলোঁ আছে মানে আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ ন ফাৰ্ষ্ট যেতিয়া আহিছিলোঁ হাতীয়ে ময়ে আহিছিলোঁ ইয়ালৈ ফাৰ্ষ্ট যেতিয়া ভাল পাই আছিলোঁ মানে বিয়া সোমোৱা নাছিলোঁ তেতিয়া আহিছিলোঁ এই কোণত বহিছিলোঁ আমি কোন জেগাতে বহিছিলোঁ এই কোণৰ খুটাটোৰ ওচৰত হয় নহয় আৰু আমাৰ সকলোবোৰ হৈ গ'ল তো এতিয়া যাবলৈ ওলাইছোঁ এইফালে হাতীয়ে গামোচা চামোচা সামৰি ল'লে আৰু মনে এইফালে চেণ্ডেল পিন্ধিলে মই পিন্ধাই নাই গুচি আহিছোঁ মানুহজনী এইফালে হাতী ৰখি আছে সঁচাকৈ বহুত ভাল লাগিলে এইবাৰ সতি 3বাৰ অহা হ'ল গৰমত ঘামি কিবা হৈ গৈছোঁ কালা মালা এনেও কালিয়া তো এতিয়া গৈ থাকোঁ দোকানো অকলে এৰি থৈ অহা হৈছে ল'ৰাকেইটাৰ ওচৰত কোনো নাই হাতীয়ে কেনেকুৱা লাগিলে আহি কেনেকুৱা লাগিছে এইবাৰ সতি আমাৰ কেইবাৰ হ'ল গামোচা তো ফটো কপি মাৰি লওঁ দেই আমাৰ হাতীয়ে চাওক ফটো উঠিছে গামোচাকেইখন কাষলৈ হিচাপতে লৈ লৈছে লৈ ফটো উঠিছে তো এতিয়া গৈ থাকোঁ আৰু ন গৈ থাকোঁ স্কুটি তাত আছে আৰু এইফালে চাওক আৰু আহি আমি এখন ঢাকাত সোমাইছোঁ ৰেষ্টুৰেণ্ট আৰু এইফালে চাওক ইমান ধুনীয়াকৈ পৰিৱেশটো ধুনীয়াকৈ ৰাখিছে তো কিবা এটা খাই লওঁ কাৰণ একো নোখোৱাকৈ গৈছোঁ চাওঁ কি আছে মই চাই লওঁ তুমি কি খাবা এইফালে মানে মই বহি আছোঁ মানে কি খাম বুলি ক'লা মই চিকেন ৰোল মনে চিকেন ৰোল খাব হাতীয়ে মাংস ভাত খাব মই পনীৰ ভাত খাম চবৰে বেলেগ বেলেগ মানে চবৰে বেলেগ বেলেগ মানে এতিয়া আমাক পাৰ্টি কি দিবা মানে আজি বাৰ্থডে আমাক কি পাৰ্টি দিয়ে আৰু এইফালে আমাৰ ভাত আহি গৈছে চব এয়া চিকেন দালি এইফালে চালাড আৰু ভাত কিন্তু আমি যিবোৰ বিচাৰিছিলোঁ সেইবোৰ একোৱেই নাপালোঁ
মাছ বিচাৰিছিলোঁ, মাছ নাই। পনীৰ বিচাৰিছিলোঁ, পনীৰ নাই। আৰু ইটো সিটো বিচাৰিছিলোঁ, মানে ভাজি চাজি একোৱেই নাই, অকল মাংসটো আছে। মাংস ইমান আমাৰ প্ৰিয় নহয়। কিয় নাখাওঁ? তো উপায়টো নাই, এনেকেই খাওঁ আৰু যেনেকৈ দিছে আৰু তেনেকৈ, কাৰণ ভোকত আহিছোঁ। হাতীয়ে বাৰু ৰাতিপুৱাই খায়। এতিয়া হাতকেইটা ক্ষেত্ৰতো দি লওঁ, কাৰণ ৰাতিপুৱা নোখোৱাকৈ আহিছোঁ। আমি তাৰ পৰা পালোহি মানে দুঘণ্টা ডেৰ ঘণ্টাই হ'ল, কাৰণ মই তাৰ পৰা আহি ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ মানে শুই দিলোঁ, কাৰণ বহুত ভাগৰ লাগিছিলে। তো শুই দিলোঁ, মনো শুলে, মনটো বাহিৰলৈ গ'ল। আইতাহঁতৰ লগত আলোচনা কৰি আছে, ৰাতিলৈ কি খাম, কি খুৱাম, কি কৰিম, কি কেক কাটিম, কেনেদৰে কৰিম, সেইবোৰ আলোচনা কৰি আছে। আইতাহঁতক কৈ আছে, আৰু ময়ো উঠিলোঁ। ভিডিঅ'টো কৰিলোঁ, কাৰণ অহাপা কৰা হোৱা নাই, আৰু ভিডিঅ'টো সামৰণিটো কৰিবই লাগিব, আৰম্ভণি কৰিলোঁ যেতিয়া। আৰু আজি এই উপজাৰ দিনটোত সকলোৱে আশীৰ্বাদ কৰিব, মন যাতে এজন ভাল মানুহ হয়, সুস্থ শৰীৰে মানে সদায় সুস্থ শৰীৰে থাকে, তাৰ শৰীৰটো যাতে সদায় সুস্থ হৈয়ে থাকে, সবল হৈয়ে থাকে, আৰু সি যাতে এজন ভাল মানুহ হ'ব পাৰে, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আজি ভিডিঅ'টো কেনে পালে, দিনটো চাই কমেণ্ট কৰি জনাব, আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে, সি যাতে এজন ভাল মানুহ হয়। তো আৰু বাকীখিনি ভিডিঅ' আপোনালোকক ৰাতিৰ মানে ভিডিঅ'টো আপোনালোকক নেদেখুৱাওঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব। তো বাকীখিনি যদি আপোনালোকে চাব বিচাৰে, তেন্তে মই নেক্সট এটা ভিডিঅ' কৰি ৰাতিৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাম। তো এতিয়াৰ বাবে বাই বাই, ভিডিঅ'টো সামৰি দিওঁ, আৰু ৰাতিৰ বাবে যা যোগাৰ কৰিব আছে, কাম বনবোৰ কৰোঁ। তো এতিয়াৰ বাবে আপোনালোকৰ পৰা বিদায় মাগিলোঁ, এইটোৰ ভিডিঅ'ৰ পৰা। আকৌ নতুন এটা ভিডিঅ'ৰ লগত লগ পাই।